মাছৰ কণী আৰু পালেং শাক। ৱেলকাম টু মাই চেনেল ফ্ৰম মাই কিচেন। আপোনালোকে মাছৰ কণী আৰু পালেং শাক একেলগে বনাই খাইছেনে? কমেণ্টত জনাবচোন। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আম্মাই প্ৰথমতে কেৰাহীত সৰিয়হ তেল গৰম হ'বলৈ দি পিঁয়াজ, কেঁচা জ্বলা ঢালি দিলে আৰু অলপমান ফ্ৰাই হ'বলৈ দিলে। পিঁয়াজ অলপ ফ্ৰাই হৈ যোৱাৰ পিছত তাতে মছলা যেনে হালধি গুড়ি, জিৰা ধনিয়া গুড়ি আৰু জ্বলা গুড়ি দি লাৰি দিলে। দেন অলপমান ভালদৰে মছলাখিনি ভালদৰে লাৰি দিয়াৰ পিছত তাত মাছৰ কণীখিনি ঢালি দিলে। মাছৰ কণীখিনি ভালদৰে লাৰি দিছে, অলপ ফ্ৰাইও কৰি লৈছে আৰু মাছৰ কণীখিনি অলপ সিজিবলৈ দিলে। তাৰপিছত মাছৰ কণীখিনি অকণমান সময় লৈ বাৰে বাৰে লাৰি দি থাকিছে আৰু অকণমান ভাঙি ভাঙি দিছে, মানে গোটা লাগি যায় আৰু সেইবাবে ভালদৰে লাৰি দি ফ্ৰাই কৰি লৈছে। ভালদৰে মাছৰ কণীখিনি ফ্ৰাই হৈ যোৱাৰ পিছত তাৰপিছত পালেং শাক ঢালি দিছে। পালেং শাক আৰু মাছৰ কণীখিনি ভালদৰে মিহলি কৰি লাৰি দি থাকিলে। বহুত বেছি দেখা যোৱা পালেং শাকখিনি অকণমান সময়ৰ ভিতৰতে একদম কমি গ'ল, অকণমান হৈ গৈছে। মাছৰ কণী আৰু পালেং শাকখিনি ভালদৰে অকণমান সময় লাৰি দি থাকিলে। অকণমান পালেং শাকত যিহেতু পানী উঠে, অকণমান পানী উঠিছে। অকণ পানী উঠাৰ বাবে ভালেই হ'ল। মাছৰ কণীখিনি আৰু পালেং শাকখিনি সিজিবলৈ ভাল হ'ব। তাৰপিছত ভালদৰে দুটাই লাৰি দিয়াৰ পিছত পানীখিনি শুকাব দিলে। অকণমান হাই ফ্লেম কৰি দিলে, যিহেতু পালেং শাক সিজিবলৈ ইমান সময় নালাগে, সেইবাবে হাই ফ্লেম কৰি দি অকণমান ভালদৰে ফ্ৰাই কৰি দিলে। অকণমান সময় লাৰি দিয়াৰ পিছত ভালকৈ যেতিয়া ফ্ৰাই হৈ গ'ল, দেন হৈ গ'ল আমাৰ পালেং শাক আৰু মাছৰ কণীৰ ভাজি। আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু হেয়াৰ ইজ দ্য ফাইনেল লুক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।